এনেকুৱা ব্যক্তি মই দাসী ঘৰত জন্ম লৈছিলোঁ আৰু মই কি কৰিছিলোঁ 4জন সন্যাসীৰ মই চৰণ চিন্তন কৰিছিলোঁ কৰিছিলোঁ তেওঁলোকৰ মই শুশ্ৰূষা কৰিছোঁ কৰিহে মই আজি দেৱৰ কিনাৰত আছোঁ। আৰে পঞ্চম বৰিষয় আমি অবধ চৱাল পাঞ্চিলে কথৰণীতে তাৰ সম্বাৰয়াল কৃষ্ণ কথা নিতে অকৰন্ত কীৰ্তন তা সম্বাৰ কৰ ইয়াৰ উচ্ছিষ্ট ব্ৰজ উচ্ছিষ্ট ভোজন কৰিছিলে মহামুনি নাৰদে আদি কৰি এনেকুৱা কৰিহে তেওঁ নাৰদ হৈছিল। আৰু এই জীৱনত চবতকৈ এটা ডাঙৰ কথা কৈছে যাহাৰ দেশন হয়জন শৰীৰ বৃদ্ধ মন মগ্ন হয়জন বাল্যকসংগী এনেকুৱা বহুত মানুহ আছে জীৱনত। তাৰ পৰা সহস্ৰ মানুহৰ ভিতৰত এজন মানুহে এনেকুৱা হয় যে দেশত ডাঙৰ হয়